हेलो फ्रेंड्स मैं मोर चेनेलলৈ আপোনাক স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকলৈ সহজতে বনোৱা নাৰিকলৰ বেকাৰি। মই ঘৰুৱা পদ্ধতিৰে কেনেদৰে বেকাৰি বনালো চাওকচোন আহক। নাৰিকলৰ কুকিজ কেইটা বনাবলৈ মই ইনগ্ৰেডিয়েন্টছ লৈছো ময়দা, নাৰিকলৰ গুৰি, চেনি, ৰিফাইন আৰু বেকিং পাউডাৰ। মই এটা ভিডিঅ' দেখুওৱা ধৰণৰ এটা গিলাছত এগিলাছ ময়দা লৈছো। নাৰিকলৰ গুৰি লৈছো সেই গিলাছটোতে আধা গিলাছ। চেনি গুড়ি কৰি লোৱা চেনি লৈছো 3 চামুচ। লগতে দিছো অকণমান বেকিং পাউডাৰ। আৰু এইখিনি মই এতিয়া ভালদৰে হাতেৰে মিলাই লম। ভিডিঅ'টি ভাল পালে লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মিশ্ৰণটো অলপ অলপকৈ ৰিফাইন তেল দি মই মঠি ল'ম। আপোনালোকেও এনেদৰে বনাই কেতিয়াবা চাহৰ লগত খাব পাৰিব। ঘৰতে বনাই কিবা এটা চাহৰ লগত খাবলৈ পালে সকলোৰে নিশ্চয় ভালেই লাগে। এই কাপ চাহৰ আমেজেই সুকীয়া হয়। এতিয়া চাওকচোন মুঠেৰে চাওঁতে লাডুটো অলপ অলপ বান্ধিব পৰা হৈছে। এতিয়া মই ইয়াতে অলপ গাখীৰ দি ল'ম যাতে লাডুকেইটা বান্ধিবলৈ সুবিধা হয়। এতিয়া মই ভালদৰে মঠি লৈ 10 মিনিট সময় ঢাকোন দি থৈ দিম। এনেদৰে মই লাডু কৰি ল'ম। লাডুটো ঠিক চেপেটাও নকৰোঁ, অলপ গোটা গোটাকৈ ৰাখি দিছোঁ আৰু ওপৰত নাৰিকলৰ গুৰি অলপ ছটিয়াই লৈছোঁ। এতিয়া মোৰ লাডুখিনি ৰেডি হৈ গৈছে আৰু এখন থালত মই অলপ ৰিফাইন তেল সানি লৈছোঁ। এতিয়া মই এখন পুৰণা কেৰাহী লৈছোঁ, তাতে এটা ষ্টেণ্ড দি থালখন দি দিছোঁ। এতিয়া লাডুখিনি এটা এতিয়া মই ঢাকোনখন লাহেকৈ দি দিম এখন কাপোৰেৰে মেৰিয়াই। প্ৰায় আধা ঘণ্টামানৰ পাছতে মই ঢাকোনখন উদঙাই চালোঁ আৰু অকণমান ৰঙচুৱা হৈ গৈছে, প্ৰায় হৈ গৈছে বিস্কুটখিনি। এতিয়া আমাৰ বিস্কুটখিনি হৈ গৈছে, ৰংটোও ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হৈছে বিস্কুটকেইটা। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।